रास्तों से मेरी गहरी यारी हो गई जो रंग है तू उड़ रही पतंग है ऐसी रात कैसा है ये सफर এফালে অৰুণাচলৰ গাড়ীবিলাক আহি উৰুৱাই দিব ভিউটো এনজয় কৰক मंजिलों পুলিন গগৈ যে আহিছিলে পুলিন গগৈ মানে ৰিল বনাবলৈ উৎপাত আৰু रास्तों से हेलो गाइस, हम अभी आगे पहुंच गए कुछ इस तरीके से जगह पे। आप लोग नज़ारा देखो, इधर पानी है और इस साइड पे रोड कितना अच्छा लग रहा है। গাইস এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি অকণমান ওলাই আহিছোঁ ফুৰিবলৈ লগতে সিহঁতি পিছফালে আছে আহি আছে আৰু এতিয়া আমি গৈ আছোঁ কেবিন। আপোনালোকক দেখাই আছোঁ ব'লক কেবিনত গৈ পিনি এতিয়া আমি পাই গ'লোঁ এই ডিজু বাগানৰ ওচৰত পাইছোঁহি। তাৰপিছত আপোনালোকক গৈ দেখাই আছোঁ আগত ব'লক। सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर আমি এতিয়া আহি পাই গ'লোঁ এখন ডিজু বাগানৰ জংঘল এইবিলাক আছে ডিজু বাগানৰ জংঘল আৰু এতিয়া আগত গৈ পিনি আপোনালোকৰ ডিজু বাগান দেখাই আছোঁ যে पैरों को बांधे बेड़िया बताए सौ कहानियां হেল্ল' গাইছ আমি এতিয়া এখন আপোনালোকে দেখিব পাইছে ডিজু বাগান ডিজু বাগান চাহ বাগান মানে চাহ বাগান আৰু আগত গৈ আছে আমাৰ ৰিলছমেন পিছত আহি আছে টিকটকাৰ মেন আৰু আমি গৈ আছোঁ জিটি আৰু মানে জিটি হৈ যায় হেল্ল' গাইছ আমি এতিয়া এই ডিজু বাগানৰ কিনাৰত ৰখি আছোঁ হেৰি লগতে ৰিলছ বনাবলৈ হেৰি কৰি আছে আৰু আপোনালোকক ভিতৰত গৈ বাগানখন দেখাই আছোঁগৈ মানুহ চানুহ নাথাকোঁতে এতিয়া মানুহ অহা নাই বাৰু এইফালে গাড়ীখনমান আহি আছে গাড়ীখন গৈ লওক তাৰপিছত মই আপোনাক ভিতৰত গৈ বাগানখন দেখাই আছোঁ तू रोशनी तू रंग है तू उड़ रही पतंग है আৰু মই এতিয়া বাগানৰ ভিতৰত আহি গ'লোঁ আপোনালোকক এয়া চাহপাত দেখাইছোঁ চাহপাত এইবিলাক চব কাটি মেলি থোৱা আছে আপোনালোকে চাওক এইবিলাক মানুহে ছিঙি মেলি নিলেই নেকি নাজানো দেই ছিঙি মেলি নিলে চাগে কোঁপাত ওলোৱা নাই আৰু এতিয়া আপোনালোকে বাগানখন চাওক है तू ढाले गजब आसमाना है तू इस ज़माने का फैसला এইখনেই হৈছে ডিজু বাগান আপোনালোকে চাওক ভালকৈ আৰু এতিয়া ফটাফট যাওঁগৈ নহ'লে মানুহ আহিলে ইয়াতে পিটিব गुजर ऐसी राह से गुजर जी उठे हर घड़ी हर पहर सफर এতিয়া বিবৈচকতে জংঘলত ভিডিঅ' বনাবলৈ গৈ আছোঁ ভৈৰৱ হাজৰিকা মই ব'লক ব'লক সেইবিলাক ভাঙি মেলি লৈ লওঁ বৈ कैसा है ये सफर
হেল্ল' গাইজ, আমাৰ এতিয়া এফালে ৰিলছ বনাই আছোঁ। ৰিলছ বনাই থাকোঁতে বৰষুণ দি দিছে, চিমচিমকৈ বৰষুণ পৰি আছে। এফালে গাড়ী অহা যোৱা কৰিয়ে আছে। বৰষুণজাক ডাঙৰকৈ নাহিলেই হ'ল আৰু। ইয়াত ৰখিবলৈ ক'তো একো নাই, নহ'লে জংঘলত সোমাব লাগিব। আমাৰ এফালে ৰিলছ বনাই আছে। এয়া পিপুল বৰগোহাঁই ৰিলছ বনাই আছে এইফালে। এয়া ৰিলছ বনাইছে, স্কুটি সজাই একদম। न है कोई खबर सफर এয়া আমাৰ হাইপাৰ এক্স পুৰা এক্সাইটমেণ্ট হৈ আছে। सफर कैसा है ये सफर এইফালে বাইক আহিছে, এটি পলাইছে। এইফালে বাইক আহিছে, এটি একদম পুৰা ফটাফট চাইডলৈ নিছে। নহ'লে এইফালে অৰুণাচলৰ গাড়ীবিলাক আহি উৰুৱাই দিব। একো কেয়াই নকৰে, খংকে যে মাৰি দিব, উৰি গুচি যাব। হেল্ল' গাইজ, আমাৰ ৰিলছমেনসকল, আপোনালোকৰ হৈছেনে ৰিলছ বনাই? আমাৰ এইফালে এতিয়া ফটোশ্বুট হৈ আছে। এয়া ফটোশ্বুট কৰি আছে ৰাস্তাৰ মাজত, একদম পুৰা ফটোশ্বুট কৰি আছে। পুৰা ৰাস্তাটো নিজান হৈ আছে, আৰু এইফালে বাগানখন আছে, আপোনালোকক দেখালোৱে। আৰু ৰাস্তাটো চাওঁ, একদম পুৰা নিজান, একদম 2-3টা লাগি গৈছে ফটোশ্বুট কৰিবলৈ মানে। হেল্ল' গাইজ, আমি এতিয়া ৰিলছ বনোৱাৰ কাৰণে এনেকৈ গৈ আছোঁ পিছত বহি। চাওঁ আপোনালোকে, আৰু আপোনালোকে ভিউটো এনজয় কৰক। मंजिलों की न है कोई खबर আমাৰ লগত এতিয়া সেইফালৰ পৰা ৰিলছ বনাই আহি আছে স্কুটি বাইক লৈ। এয়া গাইজ, এতিয়া বৰষুণ আহি আছে, তথাপিও ইমানে ফটো মাৰি আছে হাইপাৰ এক্সে। এয়া বাগানৰ কিনাৰত একদম ফটো মাৰিয়ে আছে। আৰু এতিয়া বৰষুণ আহি আছে, আমি যাম আৰু এতিয়া ফটাফট, একদম যাব লাগে ফটাফট। কেমিন নাপালোগৈ আৰু বৰষুণ দি দিলে, পুৰা পষ্ট দেখা। আমাৰ মানে কি হ'ল, পুলিন গগৈ যে আহিছিলে, পুলিন গগৈ মানে ৰিলছ বনাবলৈ উৎপাত, আৰু সি এতিয়া যাবলৈ নিদিয়ে। বৰষুণ দি আছে, আমি টিকি থাকিবলগীয়া হৈছে, যাবলৈ নিদিয়ে। আকৌ গ'ল সিফালে ৰিলছ শ্বট ল'ব লাগে, সেইটো তাক সেইটো আহিছে দুফাকি গান, সেইটো আহিছে শ্বট ল'বলৈ লাগে সিহঁতক। सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर এতিয়া বৰষুণ দি আছে, আৰু আমি এতিয়া সেইটো কাৰণে অকণমান ৰখি দিছোঁ, ইয়াতে বৰষুণ যাক এয়া লাগে অকণমান। বৰষুণ যাক এৰিলে এতিয়া, আৰু এতিয়া গৈ থাকোঁ আৰু। हेलो गाइस, हम अभी आगे पहुंच गए कुछ इस तरीके से जगह पे। आप लोग नज़ारा देखो, इधर पानी है और इस साइड पे रोड कितना अच्छा लग रहा है। হেল্ল' গাইজ, আমি এতিয়া আহি আছোঁ, মানে এতিয়া অকণমান বৰষুণ যাক এৰিলে আহি আছোঁ, আৰু এইফালে পানী আছে, আপোনালোকক দেখাই দিছোঁ। চাওক আপোনালোকে পানীখিনি। আৰু এতিয়া আমি ইয়াৰ পৰা ঘৰলৈ যামগৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক কেমিন দেখাম বুলি ভাবিছিলোঁ, কিন্তু কেমিন দেখাব নোৱাৰিলোঁ। মানে কি হ'ল, বৰষুণ যাক দি দিলেতো, আমি ডিডু বাগানৰ ওচৰৰ পৰা ঘূৰিবলগীয়া হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।